हेलो फ्रेंड्स, मैं मौसुमी शइकिया आपनालोকক नतुन एटा भिडिओ लई हादरेरे स्वागतम जनाइछु। আজি मैं आपनालोকক अकनमान मैं जे थाको ताते परिवेशটো अकनमान देखुवाई दैछु। एटु हल आमार गुवाहाटीर कलनीर परिवेश। चारिफाले सेउजिया सेउजिया आरु सेउजिया लगते एया कृष्णचूड़ा फुलबूर देखिसे নহয় চাৰিওপিনে যেতে ততে কৃষ্ণচূড়াৰ ফুলবোৰ যে আৰু খুব ভাল লাগে দেখিবলৈ। এটো হল কলনী চাৰিওফালৰ পৰিৱেশ। এয়া দেখিছে কিমান ধুনীয়া। এতিয়া মই আহিছো বেলকনিলৈ। বেলকনিত একেবাৰে ধুনীয়াকৈ বতাহ বলি আছে। আজি যেহেতু সানডেত আজি মই স্পেচিয়েল আপোনালোকক কিবা এটা ৰেচিপি বনাই দেখুৱাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা বুলি আশা ৰাখিলোঁ। प्रथमते मैं एया आटा लैसु। आटार लगत निमख दिम। আজি देवबारे जेहेतु रुटी सदाय खुआ जाए। আজি जेहेतु देवबारे माने अकमान स्पेशियल किबा एटा हले ভাল पाय आरो गतिके मैं আজি भाबिलु आलू पराठाय बनाऊ। गतिके एतिया आटाखिनि निमखिनि धुनियाকৈ मिलाई ललो और इयाते मैं एकेबारे उतला गरम पानी कर राखिसिलु। उतला गरम पानी दिम कारण गरम पानी दिले आटाखिनि खूब सफ्ट है और खाबলৈও ভাল হয়। एतिया जुखमते दि दिलु मैं पानी। एतिया आटाखिनि धुनियाকৈ मिलाई आटार लाडुটো बनाई लम। तार पिছত आलू पराठार कारणे एया दुटा आलू बइल करि लैसु। आलूखिनि पिटिका करि लम। तार पिছত डाঙर साइजर एटा पियाज काटि लैसु। तेলত दियार कारणे एया गोटा जिरा एया आदा अलप थेतेली लैसु। आपनालोके নহৰু দিব পাৰে। মই নহৰু যেহেতু ভাল নাপাওঁ आलू पराठात दिले हेतु कारणे মই নহৰু দিয়া নাই। আৰু এয়া হল ধনিয়া পাত কাটি লৈছো। এয়া দুটা পকা জলকীয়া কাটি লৈছো। আৰু মছলাৰ কাৰণে এয়া হল জিৰা গুড়ি ধনিয়া গুড়ি অকনমান গৰম মছলা দিম। तार पिছত एया हल अकनमान हालधि जेहेतु आलूर पराठाटोर भितरत थाकिब गतिके हालधि कमके हलेও हब। एतिया आलू पिटिकाखिनि धुनियाকৈ बनाई लওঁ। मोर एया आटार लाडुটো बनोৱা হৈ গ'ল। एतिया মই কি কৰিম आटार लाडुটো धुनियाকৈ এনেকৈ তেল দি 10 মিনিট মানৰ কাৰণে ঢাকি ৰাখিম। তেতিয়ালৈকে এফালে কেৰাহীত তেল বহাই থৈছো। तेलखिनि गरम हो गई। एतिया तेलत दी दिम प्रथमते गोटा जिरा केटा। तार पिছত दी दिम गोटा पियाजखिनि। तार पिছত दी दिम पिसि थोৱা आदाखिनि। आदाखिनि भजा होৱাৰ লগে লগে দি দিম জলকীয়া। লগতে দি দিম গুড়ি মছলাখিনি। আপোনালোকে যদি গুড়ি মছলা খাবলৈ বেয়া পায় তেনেহ'লে গুড়ি মছলাখিনি স্কিপ কৰিব পাৰে।
ভজা হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম। তাৰপিছত এয়া আলু পিটিকাখিনি যে কৰি থৈছিলোঁ, এতিয়া আলু পিটিকাখিনিৰ লগত এইখিনি ইয়াতে দি দিম। আলু পিটিকাখিনি যিহেতু ঠাণ্ডা হৈ আছে, এতিয়া মছলাখিনি অলপ ঠাণ্ডা হোৱাৰ লগে লগে এইখিনি গোটেই মিশ্ৰণটো পিটিকা কৰি ল'ম। এয়া আলু পিটিকাখিনি কৰা হৈ গ'ল। এতিয়া মই আলু পিটিকাত যিহেতু নিমখ দিয়া নাছিলোঁ, কাৰণ মই এয়া ব্লেক চল্ট দিম। আলু পিটিকাত ব্লেক চল্ট দিলে খাই ভাল লাগে। আৰু আটাখিনি মাৰোঁতেতো অলপ নিমখ দিছিলোঁ আটাৰ জোখত, গতিকে ইয়াত আলু পিটিকাখিনিত খুব বেছি নিমখ নিদিলেও হ'ব। এয়া হৈ গ'ল, আলু পিটিকা ৰেডি হৈ গ'ল। এতিয়া আটাখিনি আটাটো ৰেডি হৈ আছে। এতিয়া আটাৰ গুল্লি বনাম। এয়া আটাৰ লাডুকেইটা মই ধুনীয়াকৈ বনাই লৈছোঁ। এয়া এতিয়া আটাৰ লাডুটো এনেকৈ আলু পিটিকাখিনি ভৰাবৰ কাৰণে ডাঙৰ কৰি ল'ম। এয়া এনেকৈ এটা বাতিৰ দৰে কৰি ল'ম। এনেকৈ তিনিওটাত আলু পিটিকাখিনি ভৰাই ল'ম। এতিয়া গুড়ি আটাখিনিৰ সহায়ত ৰুটিটো ধুনীয়াকৈ বেলি ল'ম। এয়া দেখিছেনে? তাৱাখন গৰম হৈ যোৱাৰ লগে লগে এতিয়া তাৱাত দি দিম মিঠাতেল। তেল গৰম হৈ গৈছে, গৰম হৈ যোৱাৰ লগে লগে দি দিম পৰঠা।
তাতে খাওঁ খাওঁ লাগিছে নাই বাৰু ফ্ৰেণ্ডছ। এইটো হৈ গ'ল ফ্ৰেণ্ডছ, এয়া ৰেডি হৈ গ'ল আলু পৰঠা। আলু পৰঠাৰ লগত অলপ টমেটো চচ হ'লে ভাল লাগে খাই, লগতে এয়া টমেটো চচ। ফ্ৰেণ্ডছ, ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।